নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ লৈছোঁ এয়া মাটিমাহ। দেখিছেনে? মাটিমাহ আঞ্জা মই বনাম বুলি ভাবিছোঁ। মাটিমাহখিনি এয়া মিক্সিতে মই পিচি ল'লোঁ। এইফালে এয়া পানী দি এতিয়া অকণমান সময় কোমল হ'বলৈ দিব লাগিব। মাটিমাহখিনি মই প্ৰথমে ভাজি লৈছিলোঁ দেই। আৰু এয়া মিষ্টাৰে কুকুৰা চাফা কৰি আছে। এয়া ভালদৰে জুইত পুৰি লৈছে। এইফালে এয়া মাংসখিনি মই মাটিমাহ চব্জিত দিবৰ বাবে ডাঙৰকৈ কাটিব দিলোঁ। আনফালে অকণমান ভাজিবৰ বাবে সৰু সৰু কৰিব দিলোঁ। এতিয়া কুকাৰটোত মাটিমাহখিনি দি দিম। যিহেতু মাটিমাহ মই চিটি মাৰি ল'ব লাগিব। ইয়াতে পানী দি অকণমান নিমখ দি এতিয়া এইখিনি গেছত বহাই দিম। এইফালে পিঁয়াজ, আদা, নহৰু, জলকীয়া গোটেইখিনি লৈ ল'লোঁ। এইফালে কেৰাহীখন পাতি ইয়াতে তেল দি দিলোঁ। তেলখিনি গৰম হোৱাত তেজপাত আৰু শুকান জলকীয়া দুটা দি দিছোঁ। ইয়াতে এতিয়া কাটি থোৱা পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাত আদা নহৰু পেষ্টটো দি দিছোঁ। এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইয়াতে কেঁচা জলকীয়াও দুটা দি দিছোঁ। ইয়াতে এতিয়া মছলাসমূহ দিছোঁ। জিৰা দিলোঁ, ধনিয়া, মিট মছলা আৰু কাশ্মীৰী ৰেড চিলি। আপোনালোকে কাশ্মীৰী ৰেড চিলি নিজৰ কথা দিবও পাৰে, নিদিবও পাৰে। মই কালাৰৰ বাবে দি দিছোঁ। এইফালে এতিয়া মাংসখিনি ইয়াতে দি ভালদৰে লৰাই ল'ম। এতিয়া ঢাকনখন মাৰি দিছোঁ সিজিবৰ বাবে। এতিয়া ঢাকনখনে এয়া খুলি মাংসৰ পৰা তেল অকণমান দেখিছেনে বিৰিঙি আহিছে। ইয়াতে মই এতিয়া নিমখ দিব লাগিব। যিহেতু আগতে দিয়া নাছিলোঁ, এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখ মই কমকৈ দিম, মাটিমাহ দিয়া আছিলে। এইখিনি এতিয়া আকৌ লৰাই ভালদৰে সিজিবলৈ দিব লাগিব। ইয়াতে মই পানী অকণমান দি সিজিবলৈ দিছিলোঁ। পানী দিয়াটো আপোনালোকক দেখুওৱা নহ'লেই। এইফালে এয়া মোৰ মাটিমাহ চিটি মাৰি হৈ গ'ল। মাংসখিনি যিহেতু মোৰ এয়া প্ৰায়খিনি সিজি গৈছে। ইয়াতে এতিয়া মই মাটি দাইলখিনি দি দিছোঁ। ইয়াত পানী অকণমান দি দিলোঁ, যিহেতু ডাঠ হৈ আছে। এতিয়া ভালদৰে উতল আহিব দিব লাগিব। এয়া উতল আহি আছে, মোৰ দেখিছেনে? এইফালে মোৰ এয়া আঞ্জা ৰেডি হৈ গ'ল। ইয়াতে ধনিয়া পাত অকণমান দি মই আঞ্জাখিনি নমাই থ'ম। এইফালে বাচন এটাত উলিয়াই ল'লোঁ। দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে। আৰু আজি আপোনালোকে মোৰ ৰেচিপিটো চাই কেনে পালে বাৰু? যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই।